হেল্ল' এভৰিৱান, আমি চাহ খাব লৈছিলোঁ এতিয়া আৰু বহুত বৰষুণ পৰি আছে। চাহ খাব লৈছিলোঁ আৰু এইটো চাওক আৰু এই বস্তুটো চাওকচোন আপোনালোকে। আমি এইটোক চুঙা পাপৰ বুলি কওঁ, আপোনালোকে কি বুলি কয়? কিছুমানে কালভাৰ বুলি কয় আৰু আমি কওঁ চুঙা পাপৰ। এইটো চাওক চুঙা পাপৰ, আপোনালোকে কি বুলি কয় কমেণ্ট এটা কৰি জনাব দে। এইটো বস্তু আমি সৰুৰ পৰা খাইছোঁ আৰু এইটোৰ লগত এটা কাহিনী জড়িত হৈ আছে। মানে আমাৰ ওচৰৰে ভণ্টি এজনী আৰু মই মানে সৰুতে পইচা নাছিলে আৰু 1 টকা 2 টকা এনেকৈ বহুত 1 টকা 2 টকা পালে বহুত পইচা নাছিলে। তাৰপাছত ওচৰতে আমাৰ এখন দোকান আছিলে, আবেলি সন্ধিয়া মানে দোকান লৈ যায়, ঘৰতে বনায়। তাৰপাছত সেনেকৈ পেকেটত ভৰাব যাওঁ, যেতিয়া ভাঙাবিলাক আছে নহয়, ভাঙি যোৱাবিলাক সেইখিনি লাষ্টত আমি খাব পাৰোঁ। তো সেইটো টেকনিক আমি ওচৰৰ ভণ্টি আৰু মই সেনেকৈ মানে কৰিছিলোঁ আৰু এইটো কি কয় আপোনালোকে কমেণ্ট কৰি জনাব দেই। আমি চুঙা পাপৰ বুলি কওঁ, চুঙা পাপৰ।